Hi friends, my name is Dilwar Hussain. I live in Jagun. It is my first video है. আপোনালোকে এই ভিডিওটোক মোক সাপোর্ট কৰিব, লাইক কৰিব, সাবস্ক্রাইব কৰিব. Thanks. আজি মোৰ এই ভিডিওৰ টপিকটো হৈছে how to solve Rubik cube. এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব. Thanks. চাই লওক ফার্স্ট প্লেয়ার কেনেদৰে বনায়. বনাব হলে প্ৰথমতে আমি ইয়াত ক্ৰছ বনাব লাগিব. ক্ৰছ বনাব হলে এই ভিডিওটো চাওক. এয়া মই ক্ৰছ বনাই আছো. মোৰ সন্মুখতে আছে আৰু এইটো এটা আছে. এইটো এটা এইটো মই এনেকৈ কৰি এইটো চাওক ক্ৰছ বনি গ'ল আমাৰ. এতিয়া আমাক এই মিডল পিসৰ লগত এইটো ম্যাচ কৰিব লাগে. তেনেহলে আমি চাই লওঁ এইটো যে ম্যাচ কৰি আছে. তেতিয়া আমি এইটো ইয়েলোটো আমি ইয়াত আনিব লাগে. তেনেহলে আমি ইয়েলোটো তলত কৰি ইয়েলোটো আনি ইয়াত ফিক্স কৰি দিলে এইটো ইয়াত আহি গ'ল. চাব পাৰে আৰু চাওঁ এইটো মিলি আছে, এইটো মিলি আছে আৰু এটা এইটো হোৱাইট. আকৌ হোৱাইটক আমি লৈ গ'লোঁ এইটো. এতিয়া আমাৰ চক ক্ৰছো বনিলে লগতে এইটো চক মিডল পিচৰ লগত হৈ গ'ল, মেচ হৈ গ'ল এইটো চক. তেনেহ'লে আৰু আমাৰ এতিয়া ছাইডৰ পিচবোৰ আমি মিলাব লাগিব. তেনেহ'লে ছাইডৰ পিচ মিলাব হ'লে আমাক চাব লাগিব যে তাৰ ছাইডত কি কালাৰ আছে. তেনেহ'লে ব্লু আছে, ব্লু ছাইডত আছে হোৱাইট. তেনেহ'লে আমি হোৱাইট ইয়াত আমি পালোঁ. আমি ইয়াত আকৌ আমি ইয়াত এটেচ কৰিব লাগিব. এটেচ কৰা হ'ল এইটো চক মিলি গ'ল. দেন আকৌ আমি বেলেগ কালাৰ চাব লাগিব. এইটো য়েল্লো পালোঁ. য়েল্লো লগত আকৌ ইয়াত য়েল্লো এটা আছে. আকৌ আমি ইয়াত এটেচ কৰিম. এইটো চক হৈ গ'ল. আৰু এইটো চক যদি এনেকুৱা চিটুৱেশ্যন আহে তেনেহ'লে আপোনাক য'ত আছে সেইটো নমাব লাগিব আৰু এইটো তলত আনি দিলে এইটো ওলাই যাব. আকৌ চাম ইয়াত অৰেঞ্জ আছে. তেনেহ'লে ইয়াত অৰেঞ্জ আছে. এইফালে আকৌ আনি এইটো চক এইটো চক অৰেঞ্জ আকৌ এইটো চক সম্পূৰ্ণভাৱে ফাৰ্ষ্ট লেয়াৰ হৈ গ'ল. এইদৰে আপোনালোকে চেষ্টা কৰি থাকক আৰু আপুনি এদিন না এদিন এইটো মিলাব পাৰি যাব. ফাৰ্ষ্ট লেয়াৰ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া বলক আমি ছেকেণ্ড লেয়াৰলৈ আগবাঢ়োঁ. ছেকেণ্ড লেয়াৰ বনাব হ'লে আমি ইয়াত এই দুটাৰ উপৰঞ্চিও আমাৰ ইয়াত আৰু এটা হোৱাইট লাগিব. হোৱাইট এটা বিচাৰোঁ বলক. এইটো হোৱাইট. এনেকুৱা চিটুৱেশ্যন আহিলে আপোনালোকক এইটো ইয়াত আনিব লাগে. এইটো আকৌ চাই লওক কেনেদৰে কৰিব লাগে. এইটো চক আকৌ এটা বিচাৰোঁ. অৰেঞ্জৰ বিচাৰোঁ. অৰেঞ্জ এইটো অৰেঞ্জ. আকৌ এইটো চিটুৱেশ্যন আকৌ সৰি অলপ পাহৰি গৈছিলোঁ. এইটো চক আকৌ এইটো নমাই দিলোঁ তলত. ৰেড আনিলোঁ. অনাৰ পিছত ইয়াত হোৱাইট আছে. হোৱাইটৰ বিপৰীত আমি আনিব লাগিব. বিপৰীত আনিম আকৌ লেফ্টৰ যোনটো আছে সেইটো তলত নমাই আকৌ তলৰটো লেফ্টৰ ফালে লৈ যাব লাগিব. আকৌ লেফ্টটো ওপৰত উঠাব লাগিব. আকৌ যোনটো এইটো ৰেড আছে সেইটো আমি লেফ্টৰ ফালে লৈ যাব লাগিব আৰু ৰাইটৰটো তলত আনিব লাগিব আৰু ৰাইটৰটো তলৰটো হেৰি কৰি দিব লাগিব. এইটো চক মিলিয়ে গৈছে প্ৰায়. আৰু লাষ্ট এটা আছে আকৌ আমি বিচাৰোঁ এইটো চক হোৱাইট মিলিলে তলত আছে অৰেঞ্জ. আকৌ বিপৰীত ছাইড লেফ্ট চক
এইটো চাওক সম্পূৰ্ণভাৱে ছেকেণ্ড লেয়াৰ মিলি গ'ল ছেকেণ্ড লেয়াৰ ছল্ভ কৰাৰ পিছত আপোনালোকৰ ওচৰত ইয়াত প্লাছ বনাব লাগিব এই প্লাছ বনোৱাৰ ইয়াত চাৰিটা চিটুৱেশ্যন আহি যায় এই চাৰিটা চিটুৱেশ্যন হৈছে ইয়াত অকলে এটা থাকিব আৰু ইয়াৰ পিছত হৈ যাবগৈ এইটো এটা এলগৰিদম আছে সেই এলগৰিদমটো মই আপোনালোকক দেখাম তাৰপিছত এইটো হ'ব ইয়াৰ পিছত হৈ যাব এইটো আই টাইপৰ তাৰপিছত আৰু এইটো হৈ গ'ল একেবাৰে প্লাছ হৈ যাব ইয়াৰ পিছত এলগৰিদমটো হৈছে চাই ল'ব ভালকৈ চাই ল'ব আপোনালোকক এইটো চাওক ইয়াৰ পৰা ইয়ালৈ গুচি গ'লোঁ আকৌ এইটো যদি এনেকুৱা আহে আপোনালোকে এইটো উল্টা এল বনাই ল'ব লাগিব তেতিয়া এই এলগৰিদমটো প্ৰয়োগ হ'ব এইটো চাওক ইয়াৰ পৰা ইয়ালৈ গুচি গ'লোঁ আকৌ এনেকুৱা চিটুৱেশ্যনটো যদি আহি যায় আপোনালোকে এইটো মাইনাছ বনাই ল'ব একেবাৰে আকৌ সেই এলগৰিদমটো আকৌ প্ৰয়োগ কৰিব প্ৰয়োগ হোৱাৰ পিছত এইটো সম্পূৰ্ণভাৱে প্লাছ হৈ গ'ল প্লাছ হোৱাৰ পিছত এতিয়া আমাক আৰু এটা এলগৰিদম লগাব লাগিব এলগৰিদম লগোৱাৰ আগত প্ৰথমতে আমাক কালাৰ মেচ কৰিব লাগিব ৰেডৰ লগত ৰেড মেচে আছে এতিয়া একো নাই যদি আমি এলগৰিদমটো হ'ল ভালদৰে চাই ল'ব আৰু চাই ল'ব নাই আকৌ সেইটো এলগৰিদম আকৌ প্ৰয়োগ কৰিব এনেকুৱা কৰি থাকিব যেতিয়ালৈকে আপোনাৰ মেচ নহয় এইটো মেচ হ'ল এইটো মেচ হ'ল এইটো মেচ হ'ল মেচ হৈ গ'ল মেচ হোৱাৰ পিছত এতিয়া আপোনাক কৰ্ণাৰ মেচ কৰিব লাগিব এইটো কৰ্ণাৰ মেচ আছে আকৌ এইটো মেচ আছে এইটো মেচ আছে আকৌ এইটো চাওক মেচ সেইটো এলগৰিদম আকৌ প্ৰয়োগ কৰিব এইটো হোৱাৰ পিছত আপুনি বাওঁফালৰ পৰা এইটো কৰিব লাগিব বাওঁফালৰ পৰা কৰিব হ'লে আকৌ এইটো এনেকৈ এইটো প্ৰয়োগ কৰা হ'ল আকৌ কৰিব লাগিব এইটো চাওক যিটো আকৌ কৰিব লাগিব এইটো হৈ গ'ল যদি এনেকুৱা চিটুৱেশ্যন আহে আপুনি এনেকুৱা কৰি ল'ব লাগিব এইফালৰ পৰা প্ৰয়োগ কৰিব লাগিব আকৌ এইটো চাওক সম্পূৰ্ণভাৱে হৈ গ'ল